গৰম গৰম ধোঁৱা ওলাই থকা মাংস চাওকচোন কি ধুনীয়াকৈ ধোঁৱা ওলাই আছে একদম মানে উতলি আছে নমাইছোঁহে ঠাণ্ডা ঠাণ্ডা একদম বতৰ একদম নেৰানেপেৰা বৰষুণ যিহেতুকে সেয়ে আজি ভাবিলোঁ এনেদৰে এটা ৰেচিপি বনাওঁ আৰু আপোনালোককো দেখাওঁ চাওকচোন দেখিয়ে চাগে খাব মন গৈছে নহয়নে আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ফালে একদম পুৰা বৰষুণ দি আছে আৰু বৰষুণৰ বতৰ যিহেতুকে ভাবিলোঁ মাংস খাওঁ আৰু এয়া মাংস অলপ আনিলোঁ মাংসখিনি ধুই কৰি লৈ মই কেঁচা পিঁয়াজ এনেদৰে দিছোঁ মাংসখিনিৰ ওপৰতে 3টা কেঁচা পিঁয়াজ মই এনেকৈ কাটি লৈছিলোঁ অলপমান দিছোঁ এতিয়া আদা নহৰুখিনিও মই পেষ্ট বনাই লৈছোঁ এয়া দিছোঁ মানে একদম পুৰা ফাইন পেষ্ট নহয় আৰু অকণমান মানে গোটা গোটা থাকাকৈ মই কৰি লৈছোঁ খুন্দনাত পিচিছোঁ মিক্সিত দিয়া নাই তাৰ ওপৰতে এতিয়া সোৱাদ অনুযায়ী মই নিমখ দিছোঁ হালধিও দিছোঁ 1 চামুচ আপোনালোকে মাংসৰ পৰিমাণ হিচাপত দিব মোৰ যিমানখিনি মাংস মই আন্দাজ অনুসৰি দিছোঁ এয়া জিৰা মই 2 চামুচ দিম এয়া জিৰা দিছোঁ মই 2 চামুচ প্লাষ্টিকৰ যিটো কণ্টেইনাৰৰ লগত আহে তেনেকুৱা চামুচেৰে অকণমান স্পাইচি খাম সেয়ে মছলা চবতে মানে বেছিকৈ দিছোঁ আৰু এতিয়া ৰেড চিলিও অকণমান বেছিকৈ দিছোঁ গৰম মছলা অকণমানো দিছোঁ মই ইয়াত এয়া মাংসখিনিৰ ওপৰতে মই সকলোখিনি মছলা দি এতিয়া আন্দাজ অনুসৰি তেল দিছোঁ তেলখিনি দি মই মিক্স কৰিম মাংসখিনি ধুনীয়াকৈ যাতে মাংসখিনিৰ গাত মছলা আৰু মানে নিমখ হালধি গোটেইখিনি মিক্স হয় তাৰ প্ৰতি মই ধ্যান দিছোঁ আজি ভাবিছোঁ যে এনেকৈ মানে খাম আৰু এই পিঁয়াজটোতো অকণমান ডাঙৰ হৈ থাকিল সেয়ে মই হাতেৰে ভাঙিব চেষ্টা কৰিলোঁ নোৱাৰিলোঁ কিন্তু দেই পিঁয়াজকণ ভাঙা মানুহে নহয় এয়া চাওকচোন মই এতিয়া মিক্স কৰিছোঁ আৰু এইটো লেগ পিচটোতো লাগিবই মানে ছোৱালীজনীয়ে লেগ পিচ খাইহে ভাল পায় সেয়ে মাংস আনিবলৈ গ'লে লেগ পিচ এটা আনোৱে আৰু লেগ পিচটো মই ভালকৈ এয়া মছলাখিনি মিক্স কৰি মানে নিমখ হালধিখিনি ভালকৈ সানিবলৈ চেষ্টা কৰিলোঁ সানি দিছোঁ দি পেলাই ইয়াত এতিয়া মই দিম চিকেন মছলাখিনি যিহেতুকে দিয়া নাছিলোঁ এতিয়া চিকেন মছলা অলপে ধনিয়া গুড়া অলপে দিম এইটো ধনিয়া পাউডাৰ অকণমানো ইয়াত এড কৰিছোঁ মই এইখিনিও ধুনীয়াকৈ মিক্স কৰিম মই এয়া ওপৰত দি লৈছোঁ দি লৈ হাতেৰে মই মিক্স কৰিছোঁ চামুচ বা হাতেৰে যিমানে নাখানো হাতখনৰ নিচিনা কেতিয়াও নহয় কিন্তু দেই সেয়ে মই একদম হাতেই মানে লগাই দিওঁ আৰু ভাতো চামুচ দি খোৱাতকৈ হাতেৰে খায়ে মই ভাল পাওঁ এয়া হাতেৰে মই এপিচকৈ মানে একদম প্ৰতি পিছতে যাতে লাগি যায় তেল মছলা তেনেদৰে ধ্যান দি পেলাই মই সানি ল'লোঁ সানি আধা ঘণ্টামান ৰেষ্ট কৰিবলৈ দিলোঁ তাৰ পাছতে কেৰাহীখনত অকণমান তেল দিছোঁ তেল দি এতিয়া এটা বেলেগ বস্তু দিম এইটোকো দেখিছেনে বাটাৰটো যদি মানে গৰম কেৰাহীত দি দিওঁ একদম ক'লা পৰি যায় সেই অলপমান তেল ব্যৱহাৰ কৰিলোঁ এটা জলকীয়া দিছোঁ শুকান জলকীয়া এয়া বাটাৰখিনি যেতিয়া গলিছে গলাত এতিয়া মই ইয়াতে লং ইলাচি ডালচেনি এনেদৰে দিম এয়া লং ইলাচিখিনি ইয়াতে দি দিলোঁ তেজপাত আৰু শুকান জলকীয়া দুটামানো মই ইয়াত দিছোঁ এয়া অলপ ক'লা ক'লা হৈছে যে বাটাৰ দিয়াৰ কাৰণে ক'লা হৈছে আৰু ধোঁৱাটোও বেছিকৈ ওলাইছে এতিয়া অলপমান পিঁয়াজ দি পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে মই অকণমান ভাজিছোঁ এয়া আৰু ইফালে ৰেষ্ট কৰিবলৈ দিয়া মাংসখিনি একদম দেখিছেনে ইমান ভাল লাগিছে চাওকচোন এয়া মাংসখিনি মই প্ৰথমতে লেগ পিচটো
দি ল'ম, মানে লেগ পিচটো যিহেতুকে ডাঙৰ থাকে এইটো সিজোতে অকণমান টাইম লাগে, সেয়ে মাংস বনালে লেগ পিচটো আগে দি লওঁ মই। এয়া লেগ পিচটো দি লৈছোঁ। এনেদৰে মাংসখিনি মই এতিয়া দি যাম কেৰাহীত। এপিচ এপিচকৈ দি থাকিলে বৰ সময় লাগে, সেয়ে মই বাতিটোৱে সৈতে একদম এনেদৰে দি দিছোঁ আৰু। মাংসখিনি গোটেইখিনি দি লোৱাৰ পিছত মই এখন হাতাৰ সহায়ত লৰাই দিছোঁ এয়া, যাতে প্ৰতি পিছতে তেল সোমায়। এয়া এনেদৰে লৰাই বগৰাই দিছোঁ দুবাৰমান। ৰেচিপি বুলি কি দেখাম আৰু নহয়নে, এয়াই আৰু সদায় মাছ মাংস ভাত। ইয়াতে এতিয়া মই মাংসখিনি অলপমান সিজাত আলু এটাহে ব্যৱহাৰ কৰিছোঁ দেই, কাৰণ মোৰ মানুহ সদায় মই ভিডিঅ'ত কওঁ মানুহ কম, সেয়ে এটা আলু দিছোঁ। আলহী আহিলে বাৰু দিয়া যায় আৰু, এনেই ধৰ ইমান আলু চালু ব্যৱহাৰ নকৰোঁ। এটা আলু দিলে আমাৰ দুজন মানুহ ধুনীয়াকৈ হৈ যায়। এয়া মাংসখিনি সিজিবলৈ ধৰাত মই এতিয়া আৰু অলপমান আদা নহৰু লগতে জালুক দুটামান থেতালি দিছোঁ, কাৰণ ডাৱৰীয়া বতৰ অকণমান জালুক দিলে ভাল লাগিব। চাওকচোন এতিয়া মাংসখিনি সিজাত মই অকণকৈ পানী দিছোঁ। বৰ ধুনীয়া কালাৰ এটা হৈছে কিন্তু দেই, আপোনালোকে ধৰিব পাৰিছেনে? মাংসখিনি একদম বিৰাট ধুনীয়া কালাৰ আহিছে। এনেদৰে বুৰবুৰকৈ উতল আহিছে আৰু মাংসখিনি হৈ যাব এতিয়া। ইফালে মই ৰুটি, মানে ভাত নাখাওঁ আজি, ৰুটি মই ফুলাব নাজানো ভালকৈ, সেয়ে এনেদৰেই বনাইছোঁ। ডাৱৰীয়া বতৰত মাংস আৰু ৰুটি খায়ে বেছি ভাল লাগে, বিশেষকৈ আমি ভাল পাওঁ আৰু। আপোনালোকে কেনেকৈ খাই ভাল পায় জনাবচোন দেই। আৰু মোৰ মাংসও হৈ গ'ল, এয়া একদম ধোঁৱা ওলাই আছে। এতিয়া বাতি এটাত বাঢ়ি লৈছোঁ, এয়া গৰম গৰম মাংস আৰু ৰুটি। ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন দেই। যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এয়া আজিলৈ আহিছোঁ তেনেহ'লে, বাই।